আইও গাটো ইমান বিষাইছে কালি মুখ লাগিলে হপায় কালি অৰ্জুনা ভাওটো কৰিলো ইমান ভাল লাগিলে আলতাবো নোযোৱা আমাৰ গাঁৱৰ মানুহে দেখক আকৌ মই ভাওনা কৰোঁ বুলি পুৰা লেপি আনিছো একদম আমাৰ তেজ খেতি ছোৱালী এতিয়ালৈকে উঠাই নাই গ'লে পথাৰত ধান পকি ওলমি গৈছেগে বাপেকটো গৈ ৰাতিপুৱাই মদ খাবলৈ এইটো হা ভাওনা কৰি পইচাকেইটা আনি পেলাই থলোহি পাহৰিলো গাঁওখনৰ তলতে থবলৈ টেবুলৰ ওপৰতে থলো সেইকেইটাকে লৈ পেলাই গ'ল এতিয়া ইমান কষ্ট ৰাতি ভাওনা কৰাটো মইহে জানো এইজনী ক'লৈ গ'ল জানো পাই এতিয়ালৈকে খা খবৰে নাই হা ছোৱালী যিজনী হ'ল কাম এটা কৰি নিদিয়ে মই কৈছোঁ বোলে আমাৰ লগতে ভাওনাকে কৰিবলৈ লৈছোঁ নাই তাই গুৰুত্ব নাই হেল্ল' ছাৰ তাকেহে চিন্তা কৰিব নালাগে আমাৰ পাপাই আপোনাক 10,000 টকা দিব খালি মেইন হিৰণীজনী আকৌ মোক লাগিব আকৌ দেই বেলেগক দিলে নহ'ব মই মাৰ আগত এতিয়া আলোচনা কৰিম 10,000 টকা আপোনাক একদম চকু মুদি দিব পাৰিব খালি মেইন হিৰণীজনী মোক লাগিব সেই বলিউডৰ ফোন এটা আহিছে ৰিচিভ এইটো বলিউডৰ ফোন থৈ তেজ কাটি কি হয় বলিউডৰ চিনেমা এখনৰ মেইন এক্ট্ৰেছৰ কাৰণে ফোন কৰিছে মোৰটো কৰিবলৈ মাতিছে আজিলৈকে ইমানবোৰ শ্বৰ্ট ফিল্ম বনালেগে এখন দুখন ওলালে এইটো ভাগত হা কথা ক'বলৈ আহিছ তই শ্বৰ্ট ফিল্ম নোলালে শ্বৰ্ট ফিল্ম ওলাই আছে তুমি কিবা হলা নেকি সিদিনা এখন দেখুওৱা নাই তোমাক কিবা সেইবোৰ বনাবলৈ ভিউজ চিউজ নাহে এইবোৰ ক'তনো বনাওগে কাৰোবাৰ ইউটিউব চেনেলত গৈ পেলাই ভিডিঅ' বনাওগে পইচা দি চা তোৰ এইটোৰ চেহেৰা লৈ পেলাই বা তোক কোনে মাতিব ছোৱালী নিজে ফোন কৰিছে চা ফোন ৰাখ কথা নাই বতৰা নাই বলিউডৰ হেৰি কৰিবলৈ যায় তেজ খাতি ছাৰ শুনি আছিলে নে হেল্ল' ছাৰ চৰি মোৰ খালি কিহৰ এই চিনেমা বনাবলৈ যাওঁ তই এইটো চিনেমা বনাবলৈ যাওঁ কি ফোন কুকুৰে ফোন কৰিছে তোলে ছাৰ এই আমাৰ মা মানে খংটো পটককে উঠে ঘৰৰ মই এজনী ছোৱালী যে সেইকাৰণে পটককে যাবলৈ নিদিয়ে মাৰ কথা নাই বাৰু পাপাৰ লগতহে কথা হেৰি নহয় টেনশ্যন ল'ব নালাগে 10,000 দিম আৰু লাগে বেছিকে দিম খালি বলিউডৰ একদম প্ৰথম অভিনেত্ৰীজনী মোক দিব জানো ছাৰ সেইবোৰ চব জানো চিন্তা কৰিব নালাগে হ'ব মই সেই ৰাতিকে পাপা আহিলে আপোনালৈ ফোন এটা কৰি দিম দে ছাৰ কেলে নকৰিম কি চবকে বা দেখাব লাগিব বলিউডৰ ফোন আহিছে কালে বলিউডৰ ফোন আহিছে হা মোৰেহে ফোন আহিছে বলিউডৰ এবাৰ চিনেমা মই কৰিমেই গম পাইছো নহয় কালি মুখ লাগিলে বাওঁ হাতখন শুকাবলৈকে পোৱা নাই অহা যায় কৰি হা অহা যায় কৰি বাওঁ হাত একদম শুকাবলৈকে পোৱা নাই ঐ ছোৱালী মিন এইপিনে আছোন কিনো কৰি থাকে এইজনীয়ে মোৰ তেজ খাইছে দেই তেজ খাবলৈ অৱতা ললিত ভাওনা কৰিবলৈ তোক কোনে কৈছে না যাবলৈ হাক দিছিলো নহয় আমি নিজেহে ভাওনাখন কৰিছগে ভাওনা সংস্কৃতিটো আমিয়ে ৰখাব লাগিব তই গম পাইছ নাই ভাওনাত ধৰি তেনেকে কথা নকবি চৰচ চকু উলিয়াম তই হৈ গৈ পেলাই যে সেই সেইখন বনাওগে কাৰণো মোৰটো বনাওগে গম নাপাওঁ হা সেইখন বনাবগে পাৰ তোক মই কিবা কওঁ নি বাপেৰে বা পইচা নিহে থাক তই হ'ব তোৰ সেই এইবোৰ আৰু ৰাতিটো টোপনি খতি কৰি আহি এইবোৰ ভেকচন চাবলৈ মোক সময় নাই দেই মোৰ মুখ লাগিলে এই বুবু চপা আহি দিকেচোন পানী অকণ যাই আনিবগে লাগিব তই গম পাইছ আহি লওঁ ৰ পটককে যা সঁচাকে তোৰ সেই মুখ লগা নাই সেই ভাওনা ঘৰ ৰাতি চাকে এনেও খকুৰি নহয় হা ঘুগুনি পকৰিবোৰ খালি এতিয়া চাগে পেট বেয়া হৈছে চিটো চেহেৰা কোনে মোক লাগিব বাৰু সঁচাকে পা তেজ খাতি ছোৱালী ভিডিঅ' বনাবলৈ গৈছে বোলে আজি এসপ্তাহ দিনে তাই খা খবৰ নাই কিবা শ্বুটিং নে ফুটিং কৰিছে কোনো গম নাপাওঁ ইউটিউব চেনেলত ভিডিঅ' দিবলৈ 5-6 হাজাৰ বা পইচাটো দিব লাগে নে আজিকালি চবেই ভিডিঅ' বনায় তেনেকে বনালে হয় 10,000 একদম পইচা লৈছে 10,000 দি পেলাই তাই কি হেৰি কৰিছে তাইহে জানে টিভিত দিব সেইটো বেলেগ ধুনীয়া এক্টিং কৰি থৈ আহিছো ইউটিউব চেনেলত কেনেকুৱা ধুনীয়া শ্বৰ্ট ফিল্ম মোক চবেই কৈছে ইমান ধুনীয়া এক্টিং কৰিব পাৰে বুলি বোলে জনাই নাছিলো বোলে পাৰিবি তই এক্টিং কৰিব তোৰ চেহেৰাই কয় নহয় তই কিন্তু আন কি হৈছে মই গম নাপাওঁ এই শ্বৰ্ট ফিল্ম কৰি কিন্তু তুই কিন্তু সেই বুকু টিকা কিন্তু বনাইছ ছোৱালী এনেকে হ'লে তোক ল'ৰাই নিনিয়ে দেই কিন্তু বজৰুৱা বুলি কয় গম পালি নকৰিম নে কিবা কিমান ধুনীয়া চান্স এটা পাইছো হা আজিলৈকে কোনোবাই কৰিব পাৰিছে নে ঘৰতে বহি আছে দেখা না ইমান আগতে কাম কৰো কৈ পেলাই ঘৰতে বহি আছে মই কিন্তু শ্বৰ্ট ফিল্মখন কৰিমেই দেই পইচা 2,000 দিলো আৰু 8,000 দিবলৈ আছে কিন্তু 8,000 টকা দিব লাগিব নহ'লে মোৰ চিনটো কাটি দিম বুলি কৈছে কাটি দিয়ক এইবোৰ বন্ধ কৰ মেট্ৰিকটো পাছ কৰিব নোৱাৰিলে আকৌ এবাৰ দিছা ভালকে ল'ৰা এটা চাই বিয়া দিম এইবোৰ নহ'ব দেই এইবোৰ নহ'ব
হ'ব হ'ব মই সেইবোৰ কৰিমেই আইও মই নকৰাকে থাকিম মই বলি ইমান ধুনীয়া চাঞ্চ এটা পাইছো তাই বলিউডৰ হেৰি কৰিবলৈ গৈছে ফ্লপ ইউটিউব চেনেল এটাত ভিডিঅ' বনাই পেলাই হেৰি কৰিছেগে বোলে তাকে পইচা দিছেগে গৈ সেইকেইটাক পালে মই কাটিম পইচাবোৰ তুলি তুলি তাহাঁতৰ পকেটত ভৰাব হা যদি কিবা মন আছে তহঁতি ল'ৰা ছোৱালীবোৰ নি পেলাই ভালকে এনে ফ্ৰীকে বনাও আকৌ পইচা লৈ লৈ কাম কৰিবলৈ আহিছে হয় বোলে টিভি চেনেলত দিয়ে সেইটো বেলেগ কথা এই সোপাক যে দিম ভালকে মই ছাৰ আহিলে আহক আহক আপোনাৰ কাৰণে ৰখিছিলো গম পাইনে ছাৰ আপোনাৰ কাৰণে ৰখি আছিলো ছাৰ হেৰি কথা এটা শুনকচোন কোৱাচোন আমাৰ আকৌ মায়ে অকণমান মানুহজনী অকণমান হিলিক ফিলিক দেই কিবা কিবি মানে ক'বও পাৰে সেইটোকো আপুনি ধৰি নাথাকিব যিহেতু মই আপোনালোকৰ লগত চিনেমা কাম কৰিম বুলি কৈছো কৰিমেই দেই খালি আমাৰ মাক আপুনি যিহেতু যেনেকে বনাব আৰু দেই ছাৰ ঠিক আছে মই বুজাই চাওঁ কি কয় আহক আহক ছাৰ অ মা মা অ মা অ সেই ছাৰ আহিলে আহক চাচোন এ ছাৰ আকৌ মই যে কৈ থাকো মই যে সেই চিৰিয়েল আৰু চিনেমা কৰিবলৈ যে ছাৰে যে সেই মাতিছিলে সেই আজি আহিছে নমস্কাৰ হেৰি নহয় এখেতে গোটেই কামখিনি দায়িত্ব লৈছে যিহেতু মোক ইনভাইট যে কৰিছিলে আগবঢ়াই নিম বুলি মই ভাবিছো মানে বহুত আগবঢ়াই নিলে আমাৰ ছোৱালী আগবঢ়াব নালাগে নেকি মায়েনো কি কথাবোৰ ক পাই যাওঁ আকৌ ইমান ধুনীয়া কাম কৰিছে হেৰি নহয় তোমালোকে যে বোপাই এই যে ভিডিঅ' চিডিঅ'বোৰ বনোৱা হয় বাইদেউ এই আমাৰ ল'ৰা ছোৱালীবোৰক পইচা দি পেলাই বনোৱা নিশ্চয় কাৰণ আজিকালি চাওক নিমখৰ পেকেট এটা কিনিবলৈ গ'লেও পইচা লয় এনেকুৱা ক্ষেত্ৰত তাই ব্লগ কৰিছে ন সেই ব্লগৰ ক্ষেত্ৰত আগবাঢ়িবলৈ হ'লে তাই পইচা ইনভেষ্ট কৰিবই লাগিব আইঅ মোৰ ছোৱালী বোপাই নিমখৰ লগত তুলনা নকৰিবা দেই নকৰিবা আৰু এটা কথা নহয় তোমালোকে যে ভিডিঅ'বোৰ দিয়া ইউটিউবত ইউটিউবত সেইবোৰৰ পৰা তোমালোকে পইচা পোৱা নাই নিশ্চয় নিশ্চয় সেই সোপাও পইচা পোৱা এই ল'ৰা ছোৱালীবোৰৰ পৰাও দি পেলাই পইচা লোৱাগে হা কুকুৰ চলা তোৰ ঘৰত ঘৈণীয়ে জীয়া আছে নাই মা সেনেকুৱা নকৰিবি ৰ'ব ছাৰ মা ৰচোন অকণমান ধৈৰ্য ধৰ মানুহজন যিহেতু মোক বিচাৰিছে কোনে কাক বিচাৰে আজিকালি পইচা দিলে কোনে কাম কৰিব হা নালাগে তেনেকুৱা কাম কৰিব পইচা দি পেলাই প্ৰথমে পইচা তাৰপাহে অভিনেত্ৰী পইচা নিদিলে আজিকালি কোনো কাম নাই নেজানো কথাবোৰ তই ভিএটি হৈ ফালিবি ছোৱালী প্ৰথমতে পইচা নিদি বোলে মেকআপ আৰ্টিষ্ট হ'ম সেইগাল পইচা খালিগে তাৰপৰা আকৌ কিবা হ'বলৈ গৈছিলি হা এয়া হোষ্টেছ হ বেটেৰীটোকে পাছ নকৰিলি পইচাবোৰ নি শেষ কৰিছিলে এতিয়া আকৌ কিহত ধৰিলি চিনেমাত আৰু চা ল'ৰা তোৰ ঘৰত আছে নাই ঘৈণীয়ে আছে নাই যি আছে না তাহাঁতক লৈ ভিডিঅ' বনা ইমান ভাল মানুহজনক সেনেকে কলি পাই বৰ লাজ পালো দেই ভাল মানুহ আছে ভাল ভাল কাম কৰিবি ভাল ভাল মানুহ আছে নহয় এইবোৰ হৈছে ফকতীয়া হা দেখা নাই ইমান ধুনীয়া ধুনীয়া চিনেমা বনাই চিৰিয়েল বনাই সেইবিলাক এনেকে ধৰ অডিশ্যন লয় অডিশ্যনত পাছ কৰিলে হৈ চিনেমা হেৰি বনাবলৈ দিয়ে এই কিছুমান এনেই সেইবোৰ দেখি পেলাই এনেই ওলাইছে এই পইচা সেইবোৰকে পইচা নলয় নহয় এই পইচা লৈ পেলাই এইবোৰ ল'ৰা ছোৱালীবোৰক ঠগাবোৰ বেলেগ হা মই তেনে নকৰো একো কামেই নকৰো মই চিনেমাও নকৰো চিৰিয়েলো নকৰো একোৱেই নকৰো সেই মানুহজন ইমান ভাল ইমান ধুনীয়া ধুনীয়া কাম কৰি আছে সেই মানুহজনৰ পৰা ইমান ব্যৱহাৰটো বেয়া কৰিব লাগে দে মইতো কৰিবলৈ হাক দিয়া নাই নহয় ভাল ভাল মানুহ আছে ভাল ভাল মানুহৰ চিনাকি হৈ পেলাই সেই আকৌ এনে ভাল মানুহ বিচাৰি পাওঁগে গৈ পেলাই এতিয়া দেখা নাই কিমান ধুনীয়া ধুনীয়া ভিডিঅ' বনাই কিমান ধুনীয়া ধুনীয়া চিনেমা বনাই কিমান ধুনীয়া ধুনীয়া চিৰিয়েল বনাই সেইবিলাকত তো সেই পইচা নলয় নহয় সেইবিলাকত দেখোন পইচা নোলোৱাকে কৰিবলৈ যায় সেইজনী মাহী ছোৱালীয়ে দেখোন গৈ পেলাই এতিয়া ৰং চেনেলত কৰি আছে মুহাই কিমান পইচা খৰচ কৰিছে সেইটো কথা মই নিজে জানো কিমান পইচা খৰচ কৰিছে তহঁতনো মোক কি দিছ নহয় পইচা 8,000 দিব নোৱাৰি পইচা খৰচ কৰা নাই মই তাই মাহেকত পইচা পাহে যদি কৰ ভাল কাম কৰ এই ফকতীয়া সোপাৰ লগত কাম কৰিব নালাগে তোৰ যদি সঁচাকে চিনেমা এক্টিং বহিবলৈ হ'বলৈ মন আছে নহয় এইবোৰ পঢ়িবলৈ পায় ভালকে পঢ়ি পেলাই পাছ কৰি পেলাই এই ভাল ভাল দেখা নাই ইমান ধুনীয়া ধুনীয়া চাহ ঘৰ আছে তাহাঁত তেওঁলোকে এনেও মাতি নিব তেওঁলোকৰ লগত কৰিবিগে আৰু মোৰ মোৰটো দেখাবি দেই মই নকৰো একো মোৰ একদম হেৰি কৰি দিছ তই শুনকচোন মোৰ টকা 2,000 দিব গম পাইছে ভাওনা এখন আছে হয় নেকি লৈ যাবা আকৌ পইচা আছে ন দিব তেতিয়াহ'লে কাইলৈ বজাৰ কৰিমগে গম পাইছে যাবা ভাওনাহে অকল মাক দিলে নহব মোকো 8,000 টকাটো লাগিব দে মই কৈ থৈছো পাপা আকৌ তোক কি কাৰণে পইচা লাগে তোৰ তাৰমানে পইচা কিমান খৰচ কৰিলি গম পাইছা তই মেকআপ আৰ্টিষ্ট মেকআপ শিকিম বুলি গলি তাত পইচা খৰচ কৰিলি এইবাৰ ক'ত ডান্স স্কুলৰ আহি নামত খৰচ কৰিলি তোক পইচা খৰচ কৰিব নহয় মই তোৰ লগত আইঅ পইচা 8,000 দিলে মোৰ চিনটো কাটি দিম বুলি কৈছে বাপেৰক এই হোজা পাই পেলাই ঠগিবলৈ আহিছ আপুনি কওকচোন বাৰু মেট্ৰিকটো পাছ কৰিব নোৱাৰিলে কিমান টিউশ্যন দিলে তাৰপিছতে বোলে ডান্স স্কুল খুলিম
ডান্স স্কুল খুলিলে সেইখন ডান্স স্কুল গৈ কিবা স্কুল হ'লগে তাৰপৰা মেকআপ শিকিলে এতিয়া আকৌ চিনেমা এক্টিং হ'বলৈ আহিছে কুকুৰা যে এই টাউনত বধিয়ে পেলাব তই কেলে সৰুতে মাৰি নেপেলালি কেলে মোক 8,000 টকাত লাগিব 8,000 টকাত নিদিলে হেনো মোৰ শ্বৰ্ট ফিল্মখন নুলিয়াই 8,000 টকা বিয়াটো নাই ঘৰ ভিতৰত সোমাই থাকি যা তোৰ নিচিনা ছোৱালী হ'ব বুলি গম পালে সৰুতে সঁচাকে মাৰিলোহেঁতেন নিদিবা কিন্তু পইচা কৈ পইচা দিছো দিয়া কথা নহয় তাৰ কাৰণে কিমান টকা খৰচ হ'ল সেইটো গম পাইছা একো এটা কাম কৰিব নোৱাৰে এজনী হা এজনী একদম শেষ কৰিছে কিন্তু নিদিবা পইচা কৈ দিছো উপায় নাইকিয়া উপায় এইবাৰ মডেলিংহে কৰিম আৰু ইমানবোৰ শ্বৰ্ট ফিল্ম কৰিলো এখন শ্বৰ্ট ফিল্ম নোলালে এখনত অকণমান টিকাটোৱে মুখখনহে ওলালে সেইখনো কাটি দিলে মায়ে ঠিকেই কৈছিলে দেই এই শ্বৰ্ট ফিল্ম বোলে কৰিবগৈ নালাগে ইমান সোপা টকা এনেই দিলো দেই মই কি হ'ল এতিয়া বুজিলি মই ধৰিলে তোক মই কৈছিলো নহয় হা তই ভাল ভাল মানুহৰ লগত কৰা হ'লে আজিলৈ ওলাই গলিহেঁতেন দেখা নাই মোমায়ে জীয়েকৈ বাহিৰ চিনেমাত ওলাইছে তই এইবোৰ লাগি লাগি গোটেই পইচা বুলি লোকক ধনী কৰি দিয়ে নেজানো নহয় ইহঁতি আকৌ তেল দি ওলাব বুলিহে হা অকণমান টিকাটো উলিয়াইছে অকণমান মুখখন উলিয়াইছে সেইটোতে 8,000 10,000 টকা লৈছে সঁচাকে দেই এসোপা নোলালে দেখোন তই এখন দুখনকে হিচাপ কৰিলে 10-15খনৰ কাৰণে পইচা নিদি 10,000কে হা সেই ঘৰত থৈ দিয়া হ'লে আজিলৈ গাড়ী কিনিব পাৰিলোহেঁতেন তোৰ নামৰ খৰচ কৰা পইচা এতিয়া আকৌ সেই কি কৰিম বুলি ভাবিছ ইয়াৰ পাছত নকৰো আৰু ইয়াৰ পাছত মডেলিংহে কৰিম মডেলিং কৰাই ভাল আকৌ মডেলিঙত ধৰিলে মডেলিং নহব ছোৱালী হা মাহীয়ে কৈছে এই মাহীহঁতৰ গাঁৱৰ ল'ৰা এটা আছে খেতি চেতি কৰে তালৈকে বিয়া দিম মই এতিয়া বিয়া নহওঁ দেই হ'ব মই এতিয়া বিয়া নহওঁ বিয়া এতিয়া বিয়া নহওঁ হ'ব লাগিব